ইমান ধুনীয়াকৈ কোনে সৰজিলে অ দীপ দীপালি বগাকৈ গালতে লাজৰে ধেমালি চকুত আকৌ বিজুলি পুৱতীয়া বেলি ওলাব নোৱাৰি অ দীপ দীপালি গাঁৱৰ লগৰবোৰৰ মুখে মুখে মাথো তয়ে আজিকালি অ কিনো কৰো হাই হাই অ তোকে চাই যৌৱন যায় দিনত নেদেখিলে অ ৰাতি টোপনি নাই অ একো নাজানো নোচোৱা নুবুজো বুলি সকলোৱে কয় মইনা তুমি জুই মইনা মইনা তুমি জুই মইনা তুমি জুই মইনা মইনা তুমি জুই বন্ধু বঢ়িয়া গাইছা একদম বঢ়িয়া গানটো বাৰু ঠিকেই গালি শুনিও ভাল লাগিল কিন্তু তই এইটো মাইনা ক'ব নালাগিছিল নহয় এইটো বৰ বেয়া শুনিছে নহয় তই মই থাকোঁতে কেই ছোৱালী জোকাব পালে তই অকণো বেয়া নালাগে না এইটোতো জাষ্ট হ'ব লাগিছে বোৱাৰী বুজিছা নাই যদি তই মাইনা জেগাত বোৱাৰী দিলে কি ধুনীয়া লাগিল হয় জাষ্ট টেল বোৱাৰী তুমি জুই বোৱাৰী তুমি জুই বিকজ একে একে দুই বোৱাৰীবোৰ জুই ঠকৰা কথা নুশুনে কেইটাৰ মইনা বুলি ক'লে বেয়া হয় আৰু বোৱাৰী বুলি ক'লে ভাল হয় ঠকৰা মইনা শুন কটীয়া বাবাৰ কথা শিলৰ ৰেখা কটীয়া বাবাই কি কৈছে ন মাকৰ পিছত আহে য'ত বোৱাৰী য'ত কটীয়া তত এই বোৱাৰী কথাটো বাৰু বুজি লওঁ বোলে কটীয়া বাবাটো কোন আছে আকৌ এই ঢকৰা সি নিজৰ কথাই কৈ আছে এই ঢকৰা মৰাণ নহয় তই মাঘৰ পিছত কিবা এটা ফাকো না দেখিছাই এই মাঘৰ পিছত কি আহে তাকে নাজানে আৰু ডাইলগটো বাই ঘণ্টাটো এই ভাই এটা বুজছা না তই ভাষাটো পাতি না ইমোচন ইজ এভৰিথিং বুজছা না তই এদিন ৰাস্তাত যাই থাকোঁতে মই এটা বাবাক লগ পাইছিলোঁ বাবাটোৱে কি কৈছে ন বোলে বোৱাৰীক নোজোকাবি কৈ একে একে দুই বোৱাৰী তুমি জুই নহ'লে দুদিন পিছত বোৱাৰী আহি মাৰিব সেইটোৰ মুখত থুই এই কটীয়া যে এইবোৰ কথা কোনো কেপ নকৰে বুজিছা নাই এইবোৰ কথা একোৱে কৰিব নাই মোক বুজিছা নাই কি হ'লে কটীয়া তুই কি আকৌ কৰিব নোৱাৰা কথা কৈ আছা মৰ্ণিং হৈছে যা চালে চাগে শুনিলাকে মই কি কৈ আছিলোঁ চালে যদি গম পাই বোৱাৰী যোৱাৰ কথা মোকতো চেচকে দিব কথাটো উল্টাব লাগিল কিয় কৰিব লাগিল কটীয়া নকা কিয়া কি একো কৰিব নোৱাৰা কথা কৈছিলি তই চাৰ নাই মানে এনেই কিবা এটা কৈ আছিলোঁ ছাৰ এখন বাদ দিয়ক চাই কথা ৰবিচোন তহঁতে বাৰু ঘৰত একোকে নপঢ় নেকি হা কালি যে মই তহঁতৰ পৰীক্ষাটো ল'লোঁ তহঁতে চবেই যে অকল গোল্লাই পাইছ যে মানে গোল্লা দি মই মানে কি ক'ম আৰু দেই কেনে হ'ব এনে কচোন গোল্লা দিছে বঢ়িয়া গোল্লা খাব পাম এতিয়া লালমোহন দিছে নে ৰসগোল্লা দিছে ছাৰ মোক কিন্তু দুটা লাগব এই কাঠাগুৰু হাত তহঁতক মই গোল্লা দিয়া নাই 0 দিছো 0 একো ভৰি নাইবি 0 নাপাই কি পাবি ছাৰ 0 দে বুলি কওক না কি গোল্লা কৈছে এনে আমাৰ মানে ছাৰ মই কিন্তু ছাৰ আপোনাৰ বৈদ্য খং উঠিছে আপোনাৰ কাৰণে মই ছাৰ মাৰ খালোঁ ছাৰ কালি কি তই মোৰ কাৰণে মাৰ খালি কি কৰিলোৱে মই তই নিশ্চয় কিবা কৰিব লাগিব সেইকাৰণে তই মাৰ খাইছে কিয় ছাৰ আপুনি এজন সদায় কৈ থাকে আনৰ কথা ভাবিবা আনক সহায় কৰিবা কালি ছাৰ আনক সহায় কৰিব যাওঁতে মই মাৰ খালোঁ তই ভালকে কচোন মোক কি হ'ল ছাৰ কি হ'ল মানে মই যেতিয়া স্কুলৰ পৰা যাইছিলোঁ এটা ভিক্ষাৰী লগ পালোঁ ভিক্ষাৰীটো আহি মোক সুধিলাক ভাইটি ভগৱানৰ নামত কৈ দিয়াচোন মই সুধিলোঁ আপুনি ইমান ডাঙৰ হয় আপুনি কাম কৰি নাখায় আপুনি কিয় ভিক্ষা মাগি থাকে তেতিয়া মোক ক'লাক মোক কোনে কাম দিব তেতিয়া ময়ে ক'লোঁ আৰু ঠিক আছে দাদা আপোনাক মই কাম দিম আপুনি এটা কাম কৰিব আপুনি প্ৰতিদিনে ভিক্ষা মাগি আহি পেলাই মোক আপুনি যিমান পইচা পায় মোক দিব মই আপোনাক প্ৰতিদিনে 200 টকাকৈ দিম তাৰপিছত ছাৰ যিটো চট দিছি নহয় আজিলৈকে ছাৰ দাগেই যোৱা নাই মোৰ হেৰ গাধ তোৰ এইটো কথা শুনাৰ পিছত সি তোক চৰ্ণা মাৰিকে চুমা খাব লাগিছিল নেকি হা ছাৰ মোৰ আপোনাক এটা প্ৰশ্ন সুধিব লগা আছিল বোপাই সুধচোন কি প্ৰশ্ন নাই মানে ছাৰ আপুনি গোল্লাৰ কথা ওলালাক নহয় ছাৰ এতিয়া মোৰ মনত পৰিছে আৰু মানে ছাৰ লালমোহনক লালমোহন বুলি কিয় কয় গম পাইছোঁ ছাৰ মানে লাল হয় কিন্তু ছাৰ ৰসগোল্লাটো কিয় ছাৰ ৰসগোল্লা বুলি কয় ছাৰ লালমোহনটো ক'ব পাৰিলে হয় ছাৰ প্ৰশ্ন চাওঁৱেই ক'ৰ পৰা ভাবে এইগিলাখান মোৰচোন মাথাতে নাই এইগিলাখান কি ছাৰ নকলাক যি এই ৰাতিপুৱাই ফালি তুমি কৰিব জেগা নাপালি হা এক চৰ দিম নহয় এই কটীয়া তই বান্দৰ নে মানুহে তই কি খেকাই আছ ছাৰ বান্দৰ না তো এটা আমাৰ হাসি বৰ হাঁহি ওলাইছি ন তোৰ এতিয়া তই কো ওকে ছাৰ কটীয়া
रुकेगा नहीं साला, सब कुछ कहेगा। ইহ বেটা পৰীক্ষাত নম্বৰ পাবি সেইকেইটা আৰু সি পুষ্পাত ডাইলগ দিবাহে ৰুখেগা নি সব কুছ কহেগা দেচোন দে এইটো ক বিদেশ ভ্ৰমণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম কচোন মোক তই ও স্যার, এইটো উত্তৰ হৈছে সীতা। আমি সকলোৱে জানো স্যাৰ, ৰাৱণ আছিল শ্ৰীলংকাৰ আৰু ৰাৱণে সীতা গ্ৰহণ কৰি লৈ গৈছিল। তো স্যাৰ প্ৰথম বিদেশ ভ্ৰমণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন হ'ব স্যাৰ? সীতা। চলিৰ চুক্তি যাৱে বেলেগ মাথা লগাইছে ও তো চুকত আমাৰ এইটো মনটো নহয়নে হৈছে যা খা ভক্তাৰে আচল দেখা না সুধে আৰু প্ৰশ্ন খা এতিয়া আকৌ মাতি নিব আকৌ কিবা কৰবা দিব হৈছে যা কিয়ে নামটা কিয় মুখখন দি ছাৰ কওকচোন ছাৰ কক নহয় উঠিয়া জল্দি হৈছে যা ছাৰ গেছো আজি পিছে কি কৰিব লাগিব ছাৰ তোৰ কাৰণে মই আজি এটা ধুনীয়া প্ৰশ্ন বিচাৰি উলিয়াইছো প্ৰশ্নটো হ'ল যে আমি পঢ়িব লাগে কিয় ছাৰ এইটোতো চবেই জানে কিয় পঢ়িব লাগে মই কি বেলেগকে বুজাম আৰু ছাৰ নহয় তই ধুনীয়াকে বুজাব লাগিব আজি আমি কিয় পঢ়িব লাগে হ'ব দিয়ক ছাৰ কৈ আছো মই নমস্কাৰ মোৰ নাম মন্টু আজি উপস্থিত মোৰ শ্ৰদ্ধাৰ ছাৰ আৰু মোৰ সমনীয়াসকল মোক ছাৰে এটি বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে প্ৰশ্নটো হ'ল যে আমি পঢ়িব কিয় লাগে আমি পঢ়িব কিয় লাগে তাৰ আগতে আমি জানিব লাগিব পঢ়া মানে কি মানে হোৱাট ইজ পঢ়া তো এইটো এটা হ'ল এনেকুৱা এটা শব্দ যিটো আমাক লাগিয়ে থাকে মানে ৰাতিপুৱা শুই উঠাৰ পৰা একদম ৰাতি শুৱাকলৈকে লাগিয়ে থাকে মানে মই ক'ব খুজিছোঁ যে এতিয়া ৰাতিপুৱা আমাৰ শুই উঠালে দেৰি হ'ল মায়ে ক'ব ঐ কুকুৰ তোৰ পঢ়িব হোৱা নাই হা উঠ জল্দি আকৌ যদি মাহঁতে মোবাইলটো চালোঁ অকণমান তেতিয়া ক'ব এই গাধি তই আকৌ মোবাইল ল'লি তই পঢ়িব আহে হা মোবাইলটো ল'লি যে তই আকৌ যদি কিবা কাৰণে যদি আমি ৰাতি সোনকালে শুই গ'লোঁ বাপেৰেও ক'ব এই গাধা তোৰ পঢ়া পাতি নাই হা পঢ়িব নাই তোৰ ইমান জল্দি যে শুলি তো মানে পঢ়া বস্তুটো আমাৰ লাগি আছে লাগি থাকে শব্দটো মানে লাগি থাকে আমাৰ এই তোক মই পঢ়িব গেলাই সুধিছিলো এইগিলা কি এই মাহা কি বকি আছ তই এই ছাৰ ধৈৰ্য নধৰিকে অলপমান কৈ আছো তো মই এবাৰ যদি মালটা আপুনি মাতে ন মই নকওঁ ছাৰ কিন্তু আৰু দে নকওঁ দে বাপা ৰে তই ক থেংক ইউ ছাৰ মই কৈ আছিলো মই কি কৈ আছিলো মই কৈ আছিলো যে পঢ়িব লাগে যিমানেই পঢ়িম আমি সিমানেই জানিম আৰু যিমানেই জানিম আমি সিমানেই পাৰিম এইটোতো হয়ে আৰু যিমানেই পাৰিম আমি সিমানেই কমকে জানিম আৰু যিমানেই কমকে জানিম আমি সিমানেই বেছিকে পাৰিম এইটোতো পাৰিমেই আৰু ছাৰ আমি আৰু কি আৰু ছাৰ আৰু যিমানেই কমকে পাৰিম আমি সিমানেই বেছিকে জানিম নিউটনৰ সূত্ৰই প্ৰুফ কৰি দিছে ছাৰ যে আমি যদি কমকে পঢ়ো আমি বেছিকে জানিম সেইকাৰণে ছাৰ গতিকে আৰু কি আৰু পঢ়িব কিয় লাগে এই গাধা মই তাকেইতো সুধিছো তো আমি পঢ়িব কিয় লাগে এই ছাৰ মইতো তাকেই ক'লো আমি পঢ়িবই কিয় লাগে